নমস্কাৰ সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আজি বিহু উপলক্ষে মই ধেমাজিত উপস্থিত হৈছোঁ। ধেমাজি সমন্বয় সাংস্কৃতিক সভাপতি অংশগ্ৰহণ কৰিছোঁ আৰু সদায় মন আছিল ইয়ালৈ অহাৰ এটা মন আছিলে। খুব ভাল লাগিছে আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যি সমাহাৰ দেখিছোঁ খুব ভাল লাগিছে। আকৌ এবাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এবাৰ আছিলে বান্ধিব আছিলে ধুনীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ধুনীয়াকৈ অলপটো ডাঙৰ হৈছে। তুমি বেগকে খোজকাঢ়িব লাগিব এনেকৈ। ৰ'দ ধুনীয়া হৈছে দেই। ইউটিউবত পেলাবলৈ দেই। আমি ওলাম আৰু প্ৰথম কেমেৰা কি হ'ল? কেমেৰা আছে আকৌ থৈ দিছা নেকি? হা নহয় নহয় DSLR কি হ'ল? কোনোবা পেলাব অঁ আপোনাৰ পানী বাৰ লগত ৰাতিলৈ যদি বৰষুণ চাব আমাৰ ফ্লেগ জেগাডোখৰত লাইভ চলি আছে দেই।
ধেমাজিলৈ আহিছোঁ ভাল লাগিছে আৰু সমন্বয় সাংস্কৃতিক সভাত অংশগ্ৰহণ কৰিছোঁ যথেষ্ট মানুহ হৈছে ভাল লাগিছে এনেকুৱা পৰিৱেশ খুব কম দেখা যায় আৰু মই নিজে মানে ভাগ্যৱান যেন লাগিছে এনেকুৱা এটা পৰিৱেশত মই আহিব পাৰিছোঁ আজি সকলোকে ৰঙালী বিহুৰ লগ জনাইছোঁ লগতে অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ 33 ৰঙালী বিহু সন্মিলনৰ আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী আমি সাংস্কৃতিক সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আমি কাৰ্যসূচী কৰি আছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অহা সাংস্কৃতিক শোভাযাত্ৰা আমাৰ উদ্বোধক হিচাপে আমাৰ ধেমাজি জিলা সন্মানীয় উপায়ুক্ত মহোদয় আহিছিল তাৰোপৰি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা মহাময়ী অভিনেত্ৰী মাতি মেলি আমাৰ শোভাযাত্ৰাত আমাৰ অংশগ্ৰহণ কৰিছেহি তো সকলোকে শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় কিমান বাক দেখিব লাগিব ন নমস্কাৰ অসমবাসী ৰঙালী বিহু লগ জনাইছোঁ লগতে অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ আজি মই বিহু উপলক্ষে সাংস্কৃতিক সমন্বয় সভাত অংশগ্ৰহণ কৰি পেলাই ধেমাজিত উপস্থিত হৈছোঁ আৰু ইয়াত ইমান এটা সুন্দৰ পৰিৱেশ বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন আচাৰ সাজ পোছাক নৃত্য গীতেৰে আমি শোভাযাত্ৰাখন আৰম্ভ কৰিছে আৰু মই অংশগ্ৰহণ কৰিছোঁ বহুত মানুহ আছে ইয়াত আৰু এনেকুৱা পৰিৱেশত উপস্থিত হোৱাটো নিজকে খুব ভাগ্যৱান যেন লাগে আকৌ এবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে কেনেকুৱা লাগিছে আমাৰ এই পেজটো আপোনালোকে যদি ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব অসমীয়া দেৱজিত আৰু আমাৰ ৰাকেশ ফুকন আমাৰ ইউটিউব চেনেল আপোনালোকে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব ধন্যবাদ